নমস্কাৰ সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মাৰ ঘৰৰ পৰা। এয়া দেখিছেনে ৰাস্তাত বেলুন, এইফালেও বেলুন। কিয় বেলুন দি আছোঁ গম পাইছে চাগে ন? যদি নাই পোৱা কওঁ ৰ'ব। আজি ভতিজাটো জন্মদিন। সিদিনাহে সি আমাৰ মাজলৈ আহিছিল। চাওঁতে চাওঁতে আজি তাৰ এবছৰ হ'ল আৰু এবছৰীয়া আজি জন্মদিন। প্ৰথম জন্মদিন যিহেতু অলপমান ডাঙৰকৈ পাতিম বুলি ক'লে সকলোৱে। তাক লৈ যে হেঁপাহ বহুত সকলোৰে। সি যেতিয়াৰ পৰা ঘৰখনলৈ আহিছে তাক লৈ বহুত বেছি হেঁপাহ হৈ পৰিছে। এইফালে জেঠাইকে বেলুন ফুলাত লাগিছে, গোটেই বেলুন খোপাৰ মাজত বহি লৈছে। এয়া বায়েকহঁত, এইটো আমাৰ পোৱালিটো দেখিছেনে? মোবাইল চাই চাই খোৱাত লাগিছে, নহ'লে নাখায়, উপায় নাই আৰু। এইফালে খুৰীহঁতে কাটা বাচাত লাগিলে, পাচলি কাটি আছে। এয়া ডাঙৰ বাইক, সৰু বাইক, সেইজনীও বাইকেই। সেয়া সকলোৱে মিলি বেলুন ফুলাত লাগিলে। এইফালে আমাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন দেই। আৰু এটা কথা, ভিডিঅ'টো দিয়াৰ দুদিনমান দেৰি হ'ল, বেয়া নাপাব। মানে মোৰ গা ইমান ভাল নাছিলে, তাৰ বাবে ভিডিঅ'টো দিব পৰা নাছিলোঁ। উপায় নাই, কিন্তু ভাবিলোঁ নাই ভিডিঅ'টো দি থওঁ। এইটো হৈছে খুৰাইক মাংস কাটি আছে দেই। ৰ'ব, কিয় ভিডিঅ'টো দিছোঁ জানে? কাৰণ সি ডাঙৰ হ'লে চাব পাৰিব, সি তেতিয়া ক'ব পাৰিব তাৰ জন্মদিনটো কেনেদৰে পাতা হৈছিলে। এই দুটা হৈছে কেক, জেঠাইকে বনাইছে আৰু এইটো মোমাইকে। এইফালে আমাৰ খোৱা বোৱা আৰম্ভ হৈ গ'ল। ৰঙালাও ফ্ৰাই, দালি, মাংস, এইফালে আছে মাছ, তাৰপিছত শুকান ভাজি আছিলে। সকলোখিনি আছিলে কিন্তু দেখাব নোৱাৰিলোঁ দেই। তাৰপিছত এয়া ভিডিঅ'টো ইমান বেছিও কৰিব নোৱাৰি। এইফালে কেক কাটা আৰম্ভ হৈ গ'ল। এয়া দেখিছেনে কেক কাটিছে, সি মাকক ধৰি লৈছে দেই। জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল কলিজা। তুমি সদায় সুস্থ সবল হৈ থাকা, ডাঙৰ হৈ ভাল মনৰ গৰাকী হোৱা। ভগৱানে তোমাক আমাৰ ভাগৰ সুখখিনি দি দিয়ক, তাকে কামনা কৰিছোঁ। তোমাক দিবলৈ আমাৰ মাজত একো নাই কলিজা, কিন্তু তোমাক কি দিব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু তুমি আমাৰ মাজলৈ অহাৰ পৰা আমাৰ বাবে বহুত ডাঙৰ উপহাৰে হ'লা তুমি। আকৌ এবাৰ কওঁ, জন্মদিনৰ বহুত বহুত শুভেচ্ছা। এয়া লাষ্টত দেই, মানে খাই বৈ মানুহবোৰ গৈছে আৰু মানুহ কমি গ'ল তেতিয়া। তাৰপিছত এয়া ৰাতি গোটেইবোৰে নাচি বাগি অলপ ফূৰ্তি কৰি দেন এয়াই বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তাক সকলোৱে মৰম দিব।